শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল ইংটেবলৈ স্বাগতম জনাইছোঁ। শেহতীয়াকৈ এই নটিছটোৱে শিক্ষক সমাজক জোকাৰি গৈছে আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ ট্ৰেন্সফাৰক লৈ এই নটিছটো প্ৰকাশ কৰা হৈছে আৰু খুবেই গুৰুত্বপূৰ্ণ এটি নটিছ। যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে ট্ৰেন্সফাৰ হ'ব বিচাৰি আছে তেওঁলোকৰ কাৰণে গুৰুত্বপূৰ্ণ কিছুমান কথা, আৰু এই নটিছটোতে আমি গম পাম যে আচলতে কেতিয়া ট্ৰেন্সফাৰ হ'ব, ট্ৰেন্সফাৰ কোনটো মাহত সম্পূৰ্ণ হ'ব, এই গোটেইখিনি তথ্য এই নটিছটোত প্ৰকাশ কৰা হৈছে। আহক আমি অলপ পঢ়ি লওঁ এই নটিছটোত আচলতে কি লিখা হৈছে। ইয়াতে চাওক, দিছ ইজ ফৰ দ্য ইনফৰমেশ্যন অফ অল দ্য টিচাৰ্ছ অফ গভৰ্ণমেণ্ট প্ৰভিন্সিয়েলাইজড স্কুলছ ফ্ৰম lower primary to secondary schools that the government of Assam in the secondary education department had notified the Assam elementary and secondary school teachers regulation of posting and transfer rules 2022 by Gazette notification number ASE 600/2021/285 dated 11th July 2022। এই নটিছটোত উল্লেখ কৰা মতে সকলোবোৰ শিক্ষক শিক্ষয়িত্ৰী লোৱাৰ প্ৰাইমাৰীৰ পৰা ছেকেণ্ডাৰী লেভেললৈ যিমানবোৰ চৰকাৰী অথবা প্ৰভিন্সিয়েলাইজড স্কুলত কাম কৰি থকা শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকক জনোৱা হৈছে যে অসম চৰকাৰৰ ছেকেণ্ডাৰী এডুকেশ্যন ডিপাৰ্টমেণ্টে ইতিমধ্যে এটি নটিছ প্ৰকাশ কৰিছিলে, দ্য আছাম এলিমেণ্টাৰী এণ্ড ছেকেণ্ডাৰী স্কুল টিচাৰ্ছ ৰেগুলেশ্যন অফ পষ্টিং এণ্ড ট্ৰেন্সফাৰ ৰুলছ 2022। আৰু এই যিটো গেজেট এইটো প্ৰকাশ কৰা হৈছিলে 11 জুলাই 2022 তাৰিখত, আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ কাৰণে এই নটিছটো প্ৰকাশ কৰা হৈছিলে। এই যিটো জাননী, এই জাননীটো প্ৰকাশ কৰা হৈছিলে আৰু এই জাননীটোত উল্লেখ কৰা হৈছিলে দ্য আছাম এলিমেণ্টাৰী এণ্ড ছেকেণ্ডাৰী স্কুল টিচাৰ্ছ সমূহৰ ৰেগুলেশ্যন অফ পষ্টিং এণ্ড ট্ৰেন্সফাৰ ৰুলছ 2022। ইয়াতে কিছুমান প্ৰচিডিউৰৰ কথা উল্লেখ কৰা হৈছে। প্ৰচিডিউৰছ অফ ট্ৰেন্সফাৰ শ্বেল বি ইন অনলাইন মোড এণ্ড শ্বেল এপ্লাই ইন https://HRMS.assam.in। অকল এই ট্ৰেন্সফাৰ, শিক্ষকসকলৰ যিটো ট্ৰেন্সফাৰ, এই ট্ৰেন্সফাৰটো অকল অনলাইন মোডত হ'ব বুলি উল্লেখ কৰা হৈছে, আৰু HRMS assam.in হে অকল অনলাইন কৰিব পাৰিব ট্ৰেন্সফাৰৰ কাৰণে। The window for online application for transfer shall remain open from 1st April to 30th April every year। আৰু প্ৰতি বছৰৰ এপ্ৰিল মাহটোত অকল এই ট্ৰেন্সফাৰৰ কাৰণে অনলাইন আবেদন চলিব 1st এপ্ৰিলৰ পৰা 30 এপ্ৰিললৈকে। The movement of transfer teachers shall take place during summer vacation only। আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ যি ট্ৰেন্সফাৰ, এই ট্ৰেন্সফাৰ অকল ছামাৰ ভেকেশ্যনত সম্পূৰ্ণ হ'ব। For mutual transfers the preparing shall be enabled throughout the year। আৰু মিউচুৱেল ট্ৰেন্সফাৰ যিটো, এই মিউচুৱেল ট্ৰেন্সফাৰটো গোটেই বছৰ জুৰি চলি থাকিব। The online mutual application window shall open from 1st April to 30th April of every year। আৰু এই মিউচুৱেল ট্ৰেন্সফাৰৰ কাৰণেও কিন্তু একেটা মাহতে, অৰ্থাৎ 1st এপ্ৰিলৰ পৰা 30th এপ্ৰিললৈকে প্ৰতি বছৰে আবেদনখিনি গ্ৰহণ কৰা হ'ব। For the year 2022 the mutual transfer application that are eligible shall be disposed and completed in the online mode during the existing period of summer vacation। আৰু 2022ৰ কথাও ইয়াত উল্লেখ কৰি কোৱা হৈছে যে মিউচুৱেল ট্ৰেন্সফাৰৰ যিটো এপ্লিকেশ্যন কৰা হৈছে সেইটো ডিছপ'জ কৰা হ'ব আৰু
সামাৰ ভেকেশ্যনৰ ভিতৰতে সম্পূৰ্ণ কৰা হ'ব। অৰ্থাৎ সামাৰ ভেকেশ্যন চলি আছে আজি 15 তাৰিখ আৰু এই মাহৰ ভিতৰতে যিটো মিউচুৱেল ট্ৰেন্সফাৰ এই ট্ৰেন্সফাৰটো সম্পূৰ্ণ কৰিব বুলি জনোৱা হৈছে। ইনফৰমেশ্যন শ্বেল বি এভেইলেবল ইন দ্য ট্ৰেন্সফাৰ পৰ্টেল ডেছবৰ্ড HRMS.in আৰু গোটেইখিনি তথ্য HRMSৰ যিটো ডেছবৰ্ড আছে সেই ডেছবৰ্ডত উপলব্ধ হৈ আছে আৰু জনোৱা হৈছে ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম ছেকেণ্ডাৰী এডুকেশ্যন ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা এই জাননীটো প্ৰকাশ কৰা হৈছে। ধন্যবাদ।